আৰু ডিমটো এনেকৈ ইয়াতে দি ল'লোঁ আৰু ইয়াতে মই এতিয়া ব্যৱহাৰ কৰিম এইখিনি এনেকৈ ডিমটোৱে সানি ল'ম তাৰপিছতে ইয়াতে ব্যৱহাৰ কৰিম মই 3 চামুচমান বেচনৰ সলনি আপোনালোকে ময়দাও ব্যৱহাৰ কৰিব পাৰে নহ'লে ময়দা আৰু বেচন দুইটা মিক্স কৰি দিব পাৰে সেইটো আপোনালোকৰ লগত কথা এয়া দেখিছে মই বেচন ব্যৱহাৰ কৰিছোঁ 3 চামুচমান বেছি নালাগে মানে
পানী দিয়া নাই, পানী ব্যৱহাৰ একেবাৰে কৰা নাই, নিশ্চয় দেখিছেই। এনেকৈ ডিম আৰু বেচনখিনি এনেকৈ ধুনীয়াকৈ সানি ল'লোঁ আৰু ইয়াতে কেৰাহীখন গৰম কৰি ল'লোঁ আৰু এইখিনি ইয়াতে এনেকৈ দি ল'লোঁ। এটাকৈ গোটেইখিনি মই সানি লোৱা যিখিনি পিঁয়াজৰ পিঁয়াজি আছিলে, কৰিখিনি আছিলে, এনেকৈ কেৰাহীখনত এনেকৈ দি ল'লোঁ আৰু ধুনীয়াকৈ এইখিনি ভাজি ল'ম। তাৰপাছতে ভাজি হোৱাৰ পাছতে চাহটো খাই ল'ম আৰু তাৰপাছত বাকী কি হয় আগলৈ চাই থাকিব মোৰ ভিডিঅ'টো কণ্টিনিউ। আৰু কেনেকুৱা লাগিছে কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু তেতিয়াহ'লে ব'লক দেৰি নকৰি এইখিনি ভাজি লওঁ আৰু চাহটো খাই লওঁ, নে কি কয়? হেল্ল' গাইজ, গা পা ধুই আজৰি হৈ আহিলোঁ আৰু কিবা ভাত পানী খোৱা নাই, চাহ আৰু কিবা পিঁয়াজি চিয়াজি খালোঁ। গতিকে এতিয়া বনাম মাছৰ টেঙাৰ সৈতে এটা জোল, জোলৰ ৰেচিপি। গতিকে ৰেচিপি হিচাপে নিদিওঁ, সকলোৱেতো বনাব জানিলোঁ। গতিকে এনেই মই অকণমান তাৰ ভিডিঅ' এটা দেখাম। গৰমো ইমান পৰিছে, গতিকে গৰমত মাছৰ টেঙা জোল খাই খুবেই ভাল লাগে। গতিকে মইনো কেনেকৈ বনালোঁ মাছৰ টেঙা জোলখিনি, সেইখিনিও আপোনালোকক অলপমান দেখাম। গতিকে চাব ভিডিঅ'টো আগলৈ। আৰু তাৰপাছত বাকী ভাত পানী খোৱাৰ পাছৰখিনি দেখাই আছোঁ। আৰু আবেলি অকণমান ক'ৰবাত ফুৰিবলৈ যাম, ক'ৰবাত বেলেগত নহয়, ওচৰতে। গতিকে কেনেকৈনো কি কৰোঁ আবেলিলৈকে চাই থাকিব ভিডিঅ'টো স্কিপ নকৰাকৈ। তেতিয়াহ'লে ব'লক দেৰি নকৰি মোৰ ৰেচিপিটোলৈ আগবাঢ়োঁ। এইখিনি মাছ জুহালতে মায়ে ভাজি দিলে আৰু আলু সিজাই লৈছিলোঁ, বিলাহী সৰু সৰুকৈ কাটি ল'লোঁ, পিঁয়াজ আৰু এইখিনি কচু হয়, ক'লা কচু, মাছৰ মাথাৰ লগত ভাজিবৰ কাৰণে। আৰু এয়া আদা নহৰু আৰু সৰিয়হৰ পেষ্ট। এতিয়া তেলখিনি গৰম কৰি মই ইয়াতে পিঁয়াজখিনি যিখিনি কাটি লৈছিলোঁ সেইখিনি তেলতে মই এনেকৈ দি ল'লোঁ। আৰু ইয়াতে যিখিনি সৰিয়হ আৰু আদা নহৰু পেষ্ট আছিলে সেইখিনিও মই তেলতে দি ল'লোঁ। আৰু ইয়াতে মই দিম এতিয়া সৰু সৰুকৈ কাটি লোৱা বিলাহীখিনি আৰু এইখিনি মই ভালদৰে অলপমান ভাজি ল'ম। যেতিয়া বিলাহীখিনি গলি যাব তেতিয়াহে মই ইয়াতে আলুখিনি ব্যৱহাৰ কৰিম। দেখিছে বিলাহীখিনি ধুনীয়াকৈ গলি গৈছে আৰু ইয়াতে মই এতিয়া ব্যৱহাৰ কৰিম সিজাই লোৱা যিখিনি আলু আছিলে, আলুখিনি মই ইয়াতে ব্যৱহাৰ কৰিছোঁ। আলুটো নিদিলে বিলাহী আৰু সৰিয়হৰ জোলখন বৰ পনীয়া হয় আৰু অকণমান ডাঠকৈ খাবলৈ হ'লে আলুখিনি দিলে ভাল লাগে সেইকাৰণে মই আলুখিনি দি ল'লোঁ। আৰু ইয়াতে মই মিক্সি বাতিটো আখলি অকণমান পানী দিলোঁ, নহ'লে ধৰি যাব পাৰে। আৰু এতিয়া এইখিনি মই ভালকৈ লৰাই ভাজি থাকিম। এইখিনি বেছিয়ে ডাঠ হৈ আছে, গতিকে ইয়াতে মই আৰু অকণমান পানী ব্যৱহাৰ কৰিম, যিহেতু শুকাবলৈ আছে আৰু উতলিবলৈও আছে। গতিকে ইয়াতে আৰু অলপমান পানী মই ব্যৱহাৰ কৰিছোঁ। আৰু ইয়াতে দিছোঁ 3 টোপালমান নেমু ৰস। গতিকে বিলাহীৰ পৰা ইমান টেঙাটো নোলায়, গতিকে নেমু ৰস 3 টোপালমান মই ইয়াতে ব্যৱহাৰ কৰিছোঁ। আৰু ইয়াতে মই দিছোঁ এপিচ মাছ, জোলৰ মাছ কোনেও নাখায়, গতিকে মাছৰ গোন্ধটো ওলাবৰ কাৰণে মাছৰ জোলখনত এপিচ মাছেই মই ব্যৱহাৰ। ভাত, এয়া পেটু ভাজি, এয়া হৈছে কচুথুৰ ভাজি, এয়া মাছ, এয়া হৈছে জোল। হেল্ল' গাইজ, আৰু এয়া দুপৰীয়া ভাত পানী খাই মেলি আজৰি হয়। আবেলি এতিয়া 5টামান বাজিছে নেকি। আমি ওলাই আহিছোঁ, এইফালে হাৱা খাব আহিছোঁ নদীৰ ফালে। আৰু ইয়াতে বেগতে কিবা কিবি লৈ আহিছোঁ। ইয়াত কি আছে একদম পূৰা আনবক্সিং কৰিম, তেতিয়া চাই থাকিব। আৰু এয়া লগতে এয়া আৰু ৰাতিপুৱা যাক লগ পাইছিলে সেয়াই আৰু। তাৰপাছত লগটো নাভাগে মোৰ লগত দোকান যাবা লাগিব নালাগে। তাৰপিছতে আনবক্সিং কৰি দেখাম, তেতিয়াহ'লে আমি গৈ থাকোঁ। ব'লক ভিউটো দেখাই আছোঁ।
আছো ভিতৰা জোনাকী নামি আহি আহি উমি থকা হেঁপাহ হেঁচুকি জগালি চলিছিলে দিন বুকুৰে মাজত নতুনৰ পুৱা গধূলি গ্ৰীণ পুৰা চিনাৰী ভাল লাগে ন আবেলি ইমান গৰমত ইয়াতে বহি থাকি বহুত ভাল লাগে আমি যোৱা বছৰটো ইয়াতে বহি বহিয়ে পাৰ কৰিলোঁ নে গোটেই গৰম দিনকেইটা ইমান চুকৰ কাটিবে জানো অকণমান এইফালে আহিব লাগিছিলে হ'ব ঘূৰিব ঘূৰিব এই গৰু আজি আমাৰ লগত ইহঁতেও খাব কষ্টৰি এইটো কষ্টৰি খাব পালি এইটো কষ্টৰি পোৱালি ইমান গ্ৰীণ গ্ৰীণ দেখিছে নাই ইমান এদিন যে আমি ইয়াতে আমি যে ইয়াতে ভিডিঅ' বনাইছোঁ ইমান ধুনীয়া যে আছিলে যে ৰ'বাচোন হেৰি এটা যে মিমছ এটা যে শ্বেয়াৰ কৰি আছে আমি ঘৰৰ পৰা কি বস্তু আনিছিলোঁ ইয়াতে আনবক্সিং কৰিছোঁ এই দেখিছে এইটো হৈছে স্পাইট এটা তাৰপিছত এইখন আছে ডিছ আৰু এই তাত আছে কি এনে বগৰী গুঠি পৰি গ'ল সেইখিনি পৰিলে উদিয়াই বগৰী গুঠি দিয়া ইয়াত আছে এইখিনি আম আমি আজি ৰাতিপুৱা যেতিয়া মৰ্ণিং ৱাক কৰিব গৈছিলোঁ তেতিয়া আমি আম কুটাই থৈছোঁ আবেলি খাম বুলি দিছিলোঁ চুৰ কৰিও নাই এইখিনি আম দেখিছে আম তাৰপিছতে এই তাতে আছে কি বগৰী আনকে থৈছোঁ অলপ হেৰিকে থবা বগৰী খুৱাই দিয়া বগৰী খুৱাই দিয়া গোন্ধটো ইমান ধুনীয়া লাগিছে এইখন কোনে ফালিলে কাগজখন এইখিনি বগৰী গুৰি কাকা লুব পানী পৰিছে বাৰু গৰম দিনত নদীৰ পাৰত ইমান ধুনীয়া এটা গ্ৰীণ চিনাৰীৰ মাজত নহয় অকণমান খাই তাৰপিছত অকণমান মিক্স কৰি দিবা মানে গ্ৰীণ চিনাৰীৰ মাজত ইমান ধুনীয়া হাৱা মাই গড আৰু লগতে আম বগৰী গুৰি খাই মজা একদম অকণমান টেষ্টি কৰি লওঁ চুপাৰ গতিকে আমি খাই লওঁ ন ऐसी जिंदगी हम छिप छिपाए हम नहाए हम नहाए ऐसी जी छिप छिपाए मुंडे थोबा दे हम न पाए कभी जानो बगा जाय खान क्या खाम खाई आसा जे ऐसी जी সদায় মোক ভিডিঅ'ত খোৱা ঘৰত কাজিয়া লাগিবই সদায় দিনে খোৱাজনী কোন আগত এনেই খানা ভিডিঅ'টোত সেয়া কৰি তাৰপিছত কিমান যে লাগিছে আৰু মাংস অনুযায়ী কিমান লাগিছে এতিয়া আকৌ স্পাইটটো লাগিছে আমি এতিয়া আম খাম এতিয়া আমি আমখিনি কাটি লওঁ আমি ল'ম তাৰপিছত কাটি ধুই আনো এই নদীতে ধুই আনো দেখি কাকাৰ লোভ লাগিছে কমেণ্ট কৰি জনাব দেই আৰু বগৰী গুৰিখিনি দেখি কাকাৰ লোভ লাগিছে মোৰ হ'লে আৰু খাওঁ লাগিছে দেই এইবোৰ খাই ভাল লাগিব কাৰণ চুৰ কৰি অনা টেষ্টটো বহুত বেছি বেলেগ বহুত বেছি মজা মানে বিশেষকৈ আম বগৰী জলফাই এনেকুৱা বস্তু চুৰ কৰিহে খাই ভাল লাগে বৰটেঙা স্পাইটটো খতমেই আমি অইন চুৰ নকৰোঁ পাই আমি তাকো দেখিছে দিয়া ইমান চুৰ কৰা বুজিব দেই বেলেগ হিন্দী তেতিয়া ভাল হ'ব ইউটিউবৰ বোলে চোৰ বৰহা নহয় চুকা বগৰীখিনি এতিয়া ইয়াতে এতিয়া মিক্স কৰিছোঁ নিমখ আৰু বগৰী গুৰি মানে তলত যিখিনি বগৰী গুৰি নিমখ আছিলে ন মই কথাখিনি ক'ব পৰা নাই মানে লোভত বগৰী গুৰি নিমখ আকৌ দেখোন এখন খাই দিওঁ বুজাবি চাগে খুৱাই দিছে এক মই কি টেষ্টি নিমখ পুৰা বহুত বগৰীয়াটোত দে নিমখ আছিলে মোৰ হাতটো আছিলে যে ইমান
এইকণ দেখি কাৰ লোভ লাগিছে আকৌ চেলেকিছে দেই এই কষ্টুৰিয়ে চেলেকিছিলে এই ভিডিঅ'টো অন কৰা দেখি তাৰ লাহেকৈ আৰু কিনিছে তাৰ হাতটো চেলেকি আছিলে দেখিলে একদম কিমান ধুনীয়া হৈছে খাওক আপোনালোকে খাওক আপোনালোকক প্ৰথম খাইছোঁ খাওক আৰু এতিয়া আমি এখন খাই লওঁ নহ'লে মোৰ নাথাকে মই কেঁচা পাৰ আৰম্ভ কৰি পকামটো মানে খাইছিলোঁহি নহয় সানি দিওঁ নেকি সানি দিয়া মোক আকৌ নিমখ কম আছে মানে সনা নাছিল যে অ' ফটো মেইন ভাষা নাই ক'বলৈ জীৱনত মানে ফুল এনজয় কৰিছোঁ আমি বহুত এনজয় কৰিছোঁ আকৌ থকা দিনকেইটা মানে সঁচাকৈ থকা দিনকেইটা এনেকৈ সদায় হাঁহি ফূৰ্তিৰ পৰা কৰিব লাগে এনজয় কৰিব লাগে আমি জীয়াই থাকে কেইদিনো পূৰা এনজয় কৰিব লাগে আম চাম চব খাই হৈ গ'ল বাকী গুটিকেইটা আমৰ গুটিকেইটা খাই নগ'লে তোমাৰতো সৰি পৰিল আকৌ নহ'লে তুমি আৰু খালা টকলা কৰি যাতে গুটি গুটি দিদিমিতিয়াই এইফালে গৰু কেইটামান চৰি আছে এটা এইটো এইফালে এটা এইটো এফালে তাত এটা আছে গৰুকেইটাই খাব ন পেলাই দিয়াতকৈ আৰু ভাল লাগিলে অঁ পানী অকণ ফটো সহ কষ্টুৰি দেখিছে কিমান দয়ালু প্ৰাণী কষ্টুৰি ফুকন এই সেইকণ তই খাবি নেকি খাই দিওঁ খাই দে অকণমান আছে দেখিছে কিমান ওলাইছে ওলাব এনেও ওলাব পোৱালি থকা নহয় জানো হেল্ল' তেতিয়াহ'লে আজি মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আৰু ভিডিঅ'টো চাই কেনে পালে নিশ্চয় জনাব আৰু যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু তেতিয়াহ'লে আজিলৈ আহোঁ পুনৰ লগ পাম নতুন এটি ভিডিঅ' লৈ আৰু লগতে এটা কথা কওঁ এই কষ্টুৰি ভাগৰ চেনেল এটা আছে মই অথনি ৰাতিপুৱা কৈছিলোঁ যে ডেছক্ৰিপশ্যনৰ লিংকটো দি দিম সকলোৱে ছাবস্ক্ৰাইব কৰি দিব দেই লাষ্ট লাগে বোলে তাৰ হ'লেও এবাৰ দুবাৰ লাষ্ট নিদিবই ন পিছতো ভাল হৈ যাব গতিকে ডেছক্ৰিপশ্যনৰ মই লিংকটো দি দিম সকলোৱে ছাবস্ক্ৰাইব কৰি দিব চাব দেই বাই বাই লাভ ইউ